হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মাই ইউটিউব চেনেল স্পষ্টাডীলৈ। আজি 20 জুলাই আৰু দিনটোৰ কেইটামান কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নোত্তৰ ভিডিঅ'টোত লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু সকলোৰে বাবে লাভদায়ক হ'ব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত অসমৰ কোনখন চুটি ছবি প্ৰদৰ্শিত হ'ব? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, চাইলেন্স ইন দ্য ৱাইণ্ড। অসমৰ দুজন ছবি পৰিচালক গৌৰৱ বৰুৱা আৰু প্ৰজ্ঞান বল্লভ গোস্বামীৰ চুটি ছবিখন অফিচিয়েল এণ্ট্ৰিৰে নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱাৰ সুবিধা লাভ কৰিছে। 10 বছৰৰ পিছত কোনো অসমীয়া ছবিয়ে এই সুযোগ লাভ কৰে। ৰেড কাৰ্পেট মুভিং পিকচাৰ কোম্পানীয়ে এই ছবিখন নিৰ্মাণ কৰে। 2 নম্বৰ প্ৰশ্ন, অলপতে বেবী জাৰ্মানৰ মৃত্যু হৈছে, তেখেত কি খেলৰ লগত জড়িত আছিল? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন ক, ক্ৰিকেট। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেট কিপাৰ বেটছমেন আছিল বেবী জাৰ্মান আৰু তেখেত অষ্ট্ৰেলিয়াৰ হৈ 19খন টেষ্ট মেচ খেলিছিল আৰু জাৰ্মান ICCৰ 6 বাৰ মেচ ৰেফাৰী আছিল আৰু মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 84 বছৰ। এই প্ৰশ্নসমূহ মই চিলেক্টেড লৈছোঁ যিবোৰ আগন্তুক দিনত হ'ব লগা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ স্পষ্টাডী চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই আমাৰ ফেচবুক গ্ৰুপৰ লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে আমাৰ ফেচবুক গ্ৰুপটো জইন কৰিব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, দেশৰ তৃতীয়টো প্লাজমা বেংক ক'ত খোলা হয়? ভাৰতৰ প্ৰথম প্লাজমা বেংক দিল্লীত খোলা হৈছিল, দ্বিতীয়টো অসমত আৰু 3 নম্বৰটো উৰিষ্যা। আৰু প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ, উৰিষ্যা। উৰিষ্যাৰ SCB মেডিকেল কলেজ এণ্ড হস্পিটেলত উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৰাজ্যখনৰ প্ৰথম তথা ভাৰতৰ 3 নম্বৰটো প্লাজমা বেংক উন্মোচন কৰে। 4 নম্বৰ প্ৰশ্ন, অসম চৰকাৰে ভাৰত ৰেলৱেক কিমান চনৰ ভিতৰত সম্পূৰ্ণ বিদ্যুৎকৰণ কৰাৰ কথা ঘোষণা কৰে? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, 2024 চনৰ ভিতৰত বৈদ্যুতিকৰণ কৰাৰ কথা ঘোষণা কৰে ভাৰত চৰকাৰে। আৰু এই প্ৰচেষ্টা ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আৰু ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা এইটো ঘোষণা কৰা হয় যে 2023 চনৰ ভিতৰত উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্যৰ ৰাজধানীলৈ ৰেল লাইনৰ যোগাযোগ কৰা হ'ব। ইণ্ডিয়ান ৰেলৱে গঠন হৈছিল 16 এপ্ৰিল 1835 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী আৰু ভাৰতীয় ৰেলৱেৰ মুঠ ডিভিজনৰ সংখ্যা হ'ল 18টা জোনক ভাগ কৰা হৈছে। 5 নম্বৰ প্ৰশ্ন, 2021-22 ছিজনত চেম্পিয়নছ লীগত খেলাৰ সুযোগ লাভ কৰা ভাৰতীয় ক্লাবটোৰ নাম কি? আৰু এই সুযোগ লাভ কৰা ভাৰতৰ ক্লাবটো হ'ল FC গোৱা। FC গোৱাই 2021-22 চনৰ ছিজনৰ বাবে চেম্পিয়নছ লীগত খেলাৰ সুযোগ লাভ কৰে আৰু এই সুযোগ লাভ কৰা ভাৰতৰ প্ৰথমটো ক্লাব হিচাপে পৰিগণিত হয়। ইয়াৰ আগতে মোহনবাগান আৰু ইষ্টবেংগল ক্লাবে এছিয়া ক্লাব চেম্পিয়নশ্বিপত খেলিছিল যদিও কিন্তু APSC চেম্পিয়নশ্বিপ লীগত খেলাৰ সুযোগ লাভ কৰিব পৰা নাছিল আৰু এই লীগত খেলা ভাৰতৰ প্ৰথম দল হ'ব। 6 নম্বৰ প্ৰশ্ন, ৰিনিউ পাৱাৰ নামৰ প্ৰতিষ্ঠানটোৱে সৌৰকোষ শক্তি উৎপাদনৰ বাবে কিমান টকা বিনিয়োগ কৰিব? আৰু ইয়াৰ উত্তৰ হ'ল অপশ্যন গ, 2000 কোটি টকা। ভাৰতৰ শক্তি উৎপাদন প্ৰতিষ্ঠান ৰিনিউ পাৱাৰ প্ৰতিষ্ঠানটোৱে ভাৰতত 2 গিগাৱাট শক্তি উৎপাদনৰ বাবে 1500 পৰা 2000 কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। 7 নম্বৰ প্ৰশ্ন, কোনখন দেশৰ নুৰ মালিক ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে? আৰু ইয়াৰ উত্তৰ হ'ব পাকিস্তান। পাকিস্তানী তেহৰিক-ই-তালিবানৰ নেতা মুফতি নুৰ মালিক
ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে নুৰবালিক ISIL আৰু আল কায়দাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে পাকিস্তানৰ ৰাজধানী হ'ল ইছলামাবাদ পাকিস্তানৰ বৰ্তমান প্ৰধানমন্ত্ৰী হ'ল ক্ৰিকেটাৰ ইমৰান খান বৰ্তমান ৰাষ্ট্ৰপতি হ'ল আৰিফ আলভি আৰু কাৰেন্সি হ'ল পাকিস্তানী ৰুপিয়া তাৰপিছত আজিৰ আমাৰ শেষৰ 8 নম্বৰ প্ৰশ্নটো হ'ল ফেডাৰেল বেংকৰ নতুন MD and CEO হিচাপে কাক নিযুক্তি দিয়া হয় আৰু ইয়াৰ উত্তৰ হ'ব শ্যাম শ্ৰীনিবাসন ফেডাৰেল বেংক স্থাপন হৈছিল 24 এপ্ৰিল 1931 চনত ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল এলুইৰি ক'ত আছে এলুইৰি কেৰেলাৰ কোচিত আছে আৰু ইয়াৰ বৰ্তমান MD and CEO হিচাপে শ্যাম শ্ৰীনিবাসনক নিযুক্তি দিয়া হয় এইকেইটা আছিল আজিৰ আমাৰ আলোচনা কৰিবলগীয়া কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নোত্তৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিকোনো ধৰণৰ জব আপডেট ডেইলি কাৰেণ্ট এফেয়াৰ জিকে প্ৰশ্নোত্তৰ পাবলৈ আমাৰ Spstudyy চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব থ্যাঙ্কস ফৰ ৱাচিং